এবাৰ দানৱী কৰ্ণই শ্ৰীকৃষ্ণৰ ওচৰত নিজৰ দুখৰ কথাৰ লগতে বিভিন্ন সমস্যাৰ কথা ক'বলৈ আৰম্ভ কৰিলে। কৰ্ণই আৰম্ভ কৰিলে যে হে মাধৱ, মোৰ জন্মৰ পাছতেই মোৰ মায়ে মোক ত্যাগ কৰিলে। মোৰ জন্ম বৈধ নাছিল, এয়া কি মোৰ অপৰাধ আছিল নেকি? দ্ৰোণাচাৰ্যৰ দৃষ্টিত নক্ষত্ৰিয় নহয় বাবে মোক তেওঁৰ ওচৰত শিক্ষা গ্ৰহণ কৰিবই নিদিলে, এয়া কি মোৰেই অপৰাধ আছিল নেকি? দ্ৰৌপদীৰ স্বয়ম্বৰত মই কোনো ৰাজ পৰিয়ালৰ নহয় বুলি অপমান কৰিলে, এয়াও কি মোৰেই অপৰাধ নেকি? সকলোবোৰ কথা শুনি ভগৱান শ্ৰীকৃষ্ণই কৰ্ণক ক'লে, হে কৰ্ণ, এইবাৰ মোৰ কথাবোৰ মনোযোগেৰে শুনিবা। মোৰ জন্ম হ'ল কাৰাগাৰত। মোৰ জন্মৰ আগৰ পৰাই মৃত্যুৱে মোৰ প্ৰতীক্ষা কৰি আছিল। যিদিনা ৰাতি মোৰ জন্ম হৈছিল, সেই ৰাতিয়েই মই মোৰ পিতৃ-মাতৃৰ পৰা আঁতৰত থাকিব লগা হৈছিল। মই যেতিয়া সৰু আছিলোঁ, আনকি ভালকৈ খোজো কাঢ়িব পৰা নাছিলোঁ, তেতিয়াই বাৰে বাৰে মোৰ ওপৰত আক্ৰমণ কৰা হৈছিল। সৰুৰে পৰাই মই গৰু ছাগলী চৰোৱাৰ পৰা গোবৰ পেলোৱাৰ পৰা ধৰি বিভিন্ন ধৰণৰ কাম কৰিব লগা হৈছিল। মোৰ কোনো গুৰু নাছিল, মোৰ কোনো শিক্ষা নাছিল আৰু মোৰ কোনো ৰাজমহলো নাছিল। মোৰ মামাই মোক শত্ৰু জ্ঞান কৰিছিল। জৰাসন্ধৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ মই যমুনাৰ পৰা নিজৰ ঘৰ পৰিয়াল লৈ দ্বাৰিকা নগৰ স্থাপন কৰিব লগা হৈছিল। মোৰ জীৱনটো ইমান সহজ নাছিল। মই পদে পদে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছোঁ। মোৰ লগতো বিভিন্ন ধৰণে অন্যায় কৰা হৈছে। জীৱনত কিমান বাৰ অন্যায় হৈছে সেয়া মহত্ত্বপূৰ্ণ নহয়, বা কিমান বাৰ অপমানিত হ'বলগীয়া হৈছে সেয়াও মহত্ত্বপূৰ্ণ নহয়। মহত্ত্বপূৰ্ণ কথাটো হ'ল যে আপুনি সেই অন্যায় অপমানৰ পৰা কেনেকৈ সন্মুখীন হয় বা তাৰ উত্তৰ কেনেকৈ দিয়ে। আপুনি আপোনাৰ জ্ঞানেৰে বা বুদ্ধিৰে কেনেকৈ সমস্যাবোৰৰ সন্মুখীন হৈ নিজক আগুৱাই লৈ যায়, সেয়াই হৈছে ডাঙৰ কথা। ইমানবোৰ অন্যায় অপমান হোৱাৰ পিছতো কিন্তু ভগৱান শ্ৰীকৃষ্ণ ভাগৰি পৰা নাছিল, ক্লান্ত হোৱা নাছিল। তেওঁ সদায় ইতিবাচক মনোভাৱে আছিল আৰু মুখত সদায় ইতিবাচক মনোভাৱৰ হাঁহি আছিল। গতিকে প্ৰিয় দৰ্শক, আপুনিও যদি ইতিবাচক বা পজিটিভ আৰু যিকোনো পৰিস্থিতিতে হাঁহি থাকিব বিচাৰে, তেন্তে ভগৱান শ্ৰীকৃষ্ণই কৈ যোৱা এই 5টা কথা সদায় মনত ৰাখিব। তেন্তে আহক এই 5টা কথা আলোচনা কৰোঁ। প্ৰথমটো কথা বা উপদেশ, যি অতি গুৰুত্বপূৰ্ণ, কৰ্মৰ ওপৰত গুৰুত্ব দিয়ক। ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভাগৱত গীতাৰ 2য় অধ্যায়ত কৰ্মৰ গুৰুত্বৰ কথা কৈছে। যুদ্ধভূমিত ভগৱান শ্ৰীকৃষ্ণই যুদ্ধৰ আগত অৰ্জুনক কৈছিল, যেতিয়া অৰ্জুনে কৈছিল, মই এতিয়া যুদ্ধ কৰিব নোৱাৰোঁ, মই যুদ্ধই নকৰোঁ, মই ইয়াত থাকিবই নোখোজোঁ, মই কিয় যুদ্ধ কৰিম? মই কাৰ বাবে যুদ্ধ কৰিম আৰু কি পাম? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কৈছিল, হে অৰ্জুন, কৰ্মৰ ওপৰতহে ধ্যান দিয়া, ফলৰ চিন্তা নকৰিবা। তুমি কৰ্মৰ ফলাফলৰ প্ৰতি থকা মোহ ত্যাগ কৰা। নিজৰ জীৱনৰ লক্ষ্যত উপনীত হোৱাৰ যি যাত্ৰা, সেই যাত্ৰা উপভোগ কৰা। এটা কথা মনত ৰাখিবা, যিয়েই ভাল কাম কৰে সি সদায় ভাল ফলেই পায়। এইখিনিতে আমি মহাভাৰতৰ সৰু কাহিনী এটাৰ উদাহৰণ হিচাপে ল'ব পাৰোঁ। যুদ্ধৰ আগত দুৰ্যোধন আৰু অৰ্জুনৰ সহায়ৰ বাবে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত গৈছিল। সেইখিনি সময়ত শ্ৰীকৃষ্ণই জিৰণি লৈ আছিল। দুৰ্যোধন, যি এগৰাকী অহংকাৰী ব্যক্তি আছিল, তেওঁ গৈ শ্ৰীকৃষ্ণৰ মূৰৰ ফালে বহিলে আৰু অৰ্জুনে গৈ ভগৱান শ্ৰীকৃষ্ণৰ ভৰিৰ ওচৰত বহিলে। কিছু সময়ৰ পাছত সাৰ পাই ভগৱান শ্ৰীকৃষ্ণই লক্ষ্য কৰিলে যে অৰ্জুন বহি আছে আৰু লগে লগে অৰ্জুনক সুধিলে, কিদৰে সহায় কৰিব পাৰোঁ তোমাক? কথাখিনি শুনি অহংকাৰী দুৰ্যোধন দূৰৰ পৰাই উঠিলে আৰু ক'লে, মই প্ৰথমতে আহিছোঁ, গতিকে মোকেই প্ৰথমতে সোধা উচিত। তেতিয়া শ্ৰীকৃষ্ণই ক'লে, তুমিয়েই কোৱা, কি সহায় লাগে তোমাক? দুৰ্যোধনৰ যি কৰ্ম আছিল, বুদ্ধি আছিল, সেইমতে বিচাৰিলে যে মোক সৈন্যবাহিনী লাগে, সেনা লাগে।
অৰ্জুনে বিচাৰিলে যে আপুনি মোৰ ৰথৰ সাৰথি হওক, সেয়াই মোৰ কামনা। কথামতে শ্ৰীকৃষ্ণই দুৰ্যোধনক সেনা দিলে আৰু অৰ্জুনক ৰথৰ সাৰথি হ'ল আৰু তাৰ পাছত নিজৰ কৌশলেৰে যুদ্ধত বিজয়ী হ'ল। গতিকে প্ৰিয় দৰ্শক, যাৰ কৰ্মৰ প্ৰতি গুৰুত্ব থাকে, তাৰ কৰ্মৰ প্ৰয়োজনীয়তা জানে, সেই ব্যক্তিয়ে সদায় ভাল ফলেই পায়। যেনেদৰে মহাভাৰতত পাণ্ডৱে পালে। গতিকে আপুনি ফলাফলৰ মোহ ত্যাগ কৰি নিজৰ কৰ্মৰ ওপৰতহে গুৰুত্ব দিয়ক, ধ্যান দিয়ক। এতিয়া আহিছোঁ ভগৱান শ্ৰীকৃষ্ণৰ পৰা আমি শিকিবলগীয়া দ্বিতীয়টো কথালৈ, যিটো অতি গুৰুত্বপূৰ্ণ। এই পৃথিৱীত যি ঘটি আছে, যি ঘটি গ'ল আৰু যি ঘটিবলগীয়া আছে, তাৰ আঁৰত এটা কাৰণ জড়িত হৈ আছে। শ্ৰীমদ ভাগৱত গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে সকলো ত্যাগ কৰি মোৰ ওচৰত শৰণ লোৱা, মই তোমাক মোক্ষা প্ৰাপ্তি কৰাম। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক বুজাবলৈ চেষ্টা কৰিছে যে এই পৃথিৱীত যি হৈ আছে তাৰ আঁৰত এক কাৰণ জড়িত হৈ আছে আৰু আমি সকলো নেদেখাজনৰ সন্তান, পৰমাত্মাৰ সন্তান, আৰু নেদেখাজনে কেতিয়াও নিজৰ সন্তানৰ লগত বেয়া কৰিব নোৱাৰে। যদি ক'ৰবাত আপোনাৰ কিবা বেয়া হৈছে, তেন্তে সেয়া আপুনি কৰা কৰ্মৰেই ফল। গতিকে বিশ্বাস ৰাখক বা বিশ্বাস কৰক যে ভাল হ'বই। নিজক নেদেখাজনৰ বা পৰমাত্মাৰ ওচৰত সমৰ্পণ কৰক আৰু বাকী সকলো পাহৰি যাওক, সকলো তেওঁৱেই চাব। এইখিনিতে এটি সৰু কাহিনী। মহাভাৰতৰ যুদ্ধৰ আগত যেতিয়া ভগৱান শ্ৰীকৃষ্ণই যুদ্ধক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ গৈছিল, তেতিয়া এজনী চৰাই উৰি আহি শ্ৰীকৃষ্ণক ক'লে, মোৰ ঘৰবাৰী নাইকিয়া হ'ল, মোৰ বাঁহটো মাটিত পৰি আছে, এতিয়া মই মোৰ সন্তানৰ সৈতে ক'ত থাকিম? হাতীয়ে সকলোবোৰ নষ্ট কৰি পেলালে। মোক সহায় কৰক। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে যে যি হ'বলগীয়া আছে তাক মই কেতিয়াও নোহোৱা কৰিব নোৱাৰোঁ। যি হ'বলগীয়া আছে সেয়া হ'বই। তেতিয়া চৰাইজনীয়ে সুধিলে যে মই কি আপোনাৰ কথা বিশ্বাস কৰিব পাৰোঁ? শ্ৰীকৃষ্ণই ক'লে, বিশ্বাস কৰা। পিছদিনা যুদ্ধ আৰম্ভ হোৱাৰ আগে আগে শ্ৰীকৃষ্ণই অৰ্জুনৰ ধনু আৰু কাঁড় এপাত খুজিলে আৰু সেই কাঁড়েৰে শ্ৰীকৃষ্ণই হাতী এটাৰ ডিঙিত ওলমি থকা টিলিঙা এটা মাটিত পেলাই দিলে। সেয়া দেখি অৰ্জুনে হাঁহি শ্ৰীকৃষ্ণক ক'লে, কি কৰিছে আপুনি? সামান্য হাতী এটানো আপুনি বগৰাব নোৱাৰিলেনে? তেতিয়া শ্ৰীকৃষ্ণই ক'লে যে হৈ গ'ল আৰু একো নালাগে। 18 দিন পাছত ভগৱান শ্ৰীকৃষ্ণই যুদ্ধভূমি পৰিষ্কাৰ কৰিবলৈ গৈ অৰ্জুনক ক'লে যে এই পৰি থকা টিলিঙাটো আঁতৰাই দিয়া। অৰ্জুনে যেতিয়া টিলিঙাটো আঁতৰাই দিলে, তেতিয়া সেই চৰাইজনীয়ে নিজৰ সন্তানক লৈ সেই ঠাই এৰি গুচি গ'ল। চৰাইজনীয়ে কেৱল পৰমাত্মাৰ ওপৰত বিশ্বাস কৰিলে আৰু তাৰ ফলাফল হাতে হাতে পালে। গতিকে আপোনাৰ জীৱনত যি হ'বলগীয়া আছে বা যি ঘটিবলগীয়া আছে সেয়া হ'বই। তাৰ আঁৰত কাৰণ আছে। গতিকে বিশ্বাস ৰাখক যে যি হ'ব ভালেই হ'ব।